আজি আন্তঃৰাষ্ট্ৰীয় যেটো শান্তি দিৱস এটো প্ৰথমবাৰৰ কাৰণে আমি বিটিআৰ চৰকাৰে আমাৰ যেটো হ্যাপিনেস মিশন আছে এই মিশনৰ দ্বাৰা ইয়াতে আয়োজন কৰিছো আৰু প্ৰথম আয়োজন কৰাত আমাৰ ডাঙৰ সফলতাটো হৈছে কি ইয়াত আমাৰ মহামহিম অসমৰ ৰাজ্যপাল ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। উত্তৰ পূৰ্বাঞ্চলৰ এজন সন্তান কিন্তু সমগ্ৰ ভাৰতৰ আৰু বিশ্বৰ কাৰণে শান্তিৰ এজন ৰাষ্ট্ৰদূত শান্তিৰ এজন দূত হিচাপে কাম কৰা নিকিতু ইৰালো ডাঙৰীয়া ইয়াত উপস্থিত আছে আৰু ভাৰতবৰ্ষৰ আগশাৰীৰ সাংবাদিক তথা লেখিকা আৰু বিভিন্ন সময়ত আমাৰ ভাৰতৰ টেলিভিছন চেনেলত বা বিভিন্ন ফৰামত তেখেতে ক্ৰিটিক হিচাপে পেনেলিষ্ট হিচাপে অংশগ্ৰহণ কৰি অহা ভাল এজন ব্যক্তি নিৰ্জা চৌধুৰী ডাঙৰীয়ান ইয়াত উপস্থিত আছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম এজন বুদ্ধিজীৱী সাংবাদিক ৱাজবিৰ হুছেইন ডাঙৰীয়া উপস্থিত আছে আৰু বহুখিনি অতিথিৰ উপস্থিতিত আজি আমি ইয়াত ইন্টাৰনেশ্যনেল ডে অফ পিচ আমি অবজাৰ্ভ কৰি আছো আৰু মেছেজটো হিতুৱে যে বড়োলেণ্ডত আমি শান্তি চিৰযুগমীয়া হোৱাটো বিচাৰো। বড়োলেণ্ডত পুনৰাই আমি কোনো কাৰণত অশান্তি নিবিচাৰো আৰু আজিৰ সময়ত পৃথিৱীত আমি বিভিন্ন কাম কৰাৰ লগতে অত্যন্ত প্ৰয়োজন কাম এটা হৈছে যে শান্তিটো কেনেকৈ আমি সদায় আমাৰ সমাজত প্ৰচলন কৰিব পাৰো বা ৰাখিব পাৰো। যি সমাজত শান্তি নাই সেই সমাজে আগবাঢ়ি যাব পৰা নাই, যি দেশত শান্তি নাই সেই দেশখন আগবাঢ়ি যাব পৰা নাই, যি সমাজত শান্তি আছে সেই সমাজখন আগবাঢ়ি গৈছে, যি পৰিয়ালত শান্তি আছে সেই পৰিয়ালটো আগবাঢ়ি যাব পাৰিছে আৰু যিখন দেশ শান্তি এই দেশখন আগবাঢ়ি যাব পাৰিছে। গতিকে আজিৰ সময়ত শান্তি অত্যন্ত দৰকাৰ আৰু বিটিআৰ চৰকাৰখনে হাজাৰ হাজাৰ আমাৰ নিৰীহ মানুহৰ তেজ নিৰীহ মানুহৰ জীৱন আগৰ সময়ত বলিদান দিব লগা হ'ল, সংগ্ৰামতে হওক বা আননেচেসাৰী কিছুমান গোষ্ঠীগত সংঘৰ্ষতে হওক। এইবিলাক দুনৰে আমি নিবিচাৰো আৰু 21st চেঞ্চুৰীত আমি আজি পুনৰ তেনেকুৱা কিবা এটা ডাঙৰ এটা মানৱতাক জলাঞ্জলি দি পেলাই কাম হোৱাটো আমি নিবিচাৰো। সেইকাৰণে আজি বড়োলেণ্ডে আমি ডাইৰেক্ট কানেক্ট কৰিছো যে ইণ্টাৰনেশ্যনেলি যিবিলাক কাম কাজ হৈ আছে শান্তি ৰক্ষা কৰাৰ কাৰণে সেই কামৰ লগত আমি জড়িত হ'ব বিচাৰিছো আৰু বড়োলেণ্ডখন আমি চিৰযুগমীয়াভাৱে শান্তি কৰি ৰাখিব বিচাৰিছো।